Welcome everyone. A very good evening to all of you in my YouTube channel. Today we will study about the concept of Mongol theory, which is firstly advocated by Portillo. Let's start the video. Before starting the video, we have to know that. So first we have to know that who is Portillo. So in this answer we can say Portillo was one of the biggest Indian political philosophers, which can be said as the father of Indian politics. So, the theory Mongol, which can be said by us that Mongol theory. So, how a state will be governed and what will be the foreign policies of a state. So, in this case, Portillo gave some elements. So, the first point is ki শান্তি যে কৌটিল্যৰ মতে যদি দুজন ৰজা একে সমান শক্তিশালী হয় তেনেহ'লে আৰু শক্তি আহৰণ কৰিবলৈ যদি ইচ্ছুক হয় তেন্তে ইজনে সিজনৰ প্ৰতি শান্তিৰ মনোভাৱ গ্ৰহণ কৰিব লাগিব। ফৰ এক্সাম্পল আমি ভাৰতবৰ্ষ আৰু পাকিস্তানৰ কথা কওঁ, যদি আমি নৰেন্দ্ৰ মোদীক ভাৰতবৰ্ষৰ ৰজা বুলি ধৰি লওঁ আৰু পাকিস্তানক প্ৰধানমন্ত্ৰী আমি যদি পাকিস্তানৰ ৰজা বুলি ধৰি লওঁ, তেন্তে তেওঁলোকৰ মাজত যিবিলাক চুক্তি হৈছে কিয় হৈছে যে দুয়োখন ৰাষ্ট্ৰৰ সমপৰিমাণৰ শক্তি আছে, আণৱিক অস্ত্ৰ পাকিস্তানৰো আছে আৰু আমাৰো আছে, গতিকে এইটো হ'ল শান্তি। নেক্সট পইণ্ট আছে যে যুদ্ধ। চ' কৌটিল্যৰ মতে এখন ৰাষ্ট্ৰ যদি ভৌগোলিক দিশৰ পৰাই প্ৰাকৃতিকভাৱে হাবি, নদ, নদী, দুৰ্গ ইত্যাদি বিভিন্ন উপাদানেৰে যদি পৰিপূৰ্ণ হয় আৰু তেনেহ'লে ৰাষ্ট্ৰৰ ৰজাগৰাকীয়ে যুদ্ধৰ বাবে অগ্ৰসৰ হ'ব পাৰে। চ' ছাপ'জ মই এখন ৰাজ্যৰ ৰজা, মোৰ যদি ৰাজ্যখনৰ চাৰিওপিনে যদি নদী, দুৰ্গ থাকিব, যুদ্ধ কৰা দুৰ্গ যদি নদী থাকে, তেনেহ'লে মই মানসিকভাৱে আৰু শাৰীৰিকভাৱে প্ৰস্তুত হ'ব পাৰিম এখন যুদ্ধ কৰাৰ বাবে। চ' মণ্ডল তত্ত্বৰ নাম্বাৰ 3 পইণ্টটো হৈছে নিৰপেক্ষতা। চ' নিৰপেক্ষতা বুলি ক'লে আমি এটা কথাই বুজি পাওঁ যে ইম্পাৰ্চিয়েলি, ইখন ৰাষ্ট্ৰৰো নোহোৱা আৰু সিখন ৰাষ্ট্ৰৰো নোহোৱা, আমি যদি ইম্পাৰ্চিয়েলি কাম কৰি যাওঁ, ছাপ'জ আমেৰিকা এখন শক্তিশালী ৰাষ্ট্ৰ আৰু চাইনা এখন শক্তিশালী ৰাষ্ট্ৰ, যদিহে আমি ভাৰতবৰ্ষৰ নাগৰিক, যদি আমেৰিকাৰ পক্ষতো নহওঁ আৰু চীনৰ পক্ষতো নহওঁ, যদি আমি নিৰপেক্ষতা অৱলম্বন কৰোঁ, অৰ্থাৎ আমি যদি সিহঁতৰ সৈতেও শান্তিৰ মনোভাৱ বজাই ৰাখোঁ আৰু চীনৰ সৈতে শান্তিৰ মনোভাৱ বজাই ৰাখোঁ, তেতিয়াহ'লে আমাক চীনে আক্ৰমণ নকৰিব আৰু আমেৰিকাও আক্ৰমণ নকৰিব আৰু আমাৰ দেশখন অতি সুকলমে আৰু আভ্যন্তৰীণভাৱে ক্ষতিগ্ৰস্ত হ'ব নালাগিব। চ' কৌটিল্যই এনেধৰণে বৈদেশিক নীতি পৰিচালনাৰ ক্ষেত্ৰত নিৰপেক্ষতা পইণ্টৰ কথা কৈছে। আৰু নাম্বাৰ 4 আহিছোঁ আমি অগ্ৰগামিতা। যে যদিহে ৰজাজনে, চ' অগ্ৰগামিতাত আমি কি পাম যে অগ্ৰগামিতা মানে কি মাৰ্চিং বা আমি যাত্ৰা কৰা, যদিহে আমাৰ হাতত শক্তি আছে আৰু আমি যদি সেই ৰাষ্ট্ৰখনক যদি আমি দমন কৰিব পাৰিম বুলি ভাবোঁ, তেনেহ'লে আমি সেই পৰিমাণে আমি হাতত অস্ত্ৰ শস্ত্ৰ লৈ, আমাৰ সৈন্য বাহিনী লৈ আমি সেই ৰাজ্যখন আক্ৰমণ কৰিবৰ কাৰণে আমি যাব লাগিব। চ' নেক্সট পইণ্ট আছে মিত্ৰতা। চ' মিত্ৰতা কি কৈছে যে কৌটিল্যৰ মতে মিত্ৰতা যেতিয়া ৰজাই যদি অনুভৱ কৰিছে, মিত্ৰতা মানে কি যে আমি মিত্ৰতা কেতিয়া কৰোঁ যেতিয়া আমি কাৰোবাক ভলে নোৱাৰোঁ বা কাৰোবাক আমি ভাল পাওঁ, তেতিয়া আমি মিত্ৰতা কৰোঁ। চ' এই পইণ্টটো কৌটিল্যই কি কৈছে যে যদিহে ৰজাজনে ভাবে যে সেই মানুহজনক আক্ৰমণ কৰিব পৰা আমাৰ সামৰ্থ্যতা নাই, তেতিয়াহ'লে আমি কি কৰিম, মিত্ৰতা অৱলম্বন কৰিম। চ' মিত্ৰতা পইণ্টটোত বিশেষ বুজিবলগীয়া একো নাই, অত্যন্ত সহজ পইণ্ট। গতিকে এই গোটেইখিনি পইণ্টৰ জৰিয়তে কৌটিল্যই মণ্ডল তত্ত্বটোৰ কথা বৰ্ণনা কৰিছে। চমুকৈ মণ্ডল তত্ত্বটোৰ সাৰমৰ্মটো এইখিনিয়ে। ধন্যবাদ। আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব